বন্ধু বান্ধৱসকল, মই স্বৰচিত কবিতা অসমৰ শ্বহীদ কনকলতা বৰুৱা। অসমৰ বুকুত জন্ম হৈছিল এই মহান নাৰীগৰাকী। তেওঁ অসমৰ গহপুৰৰ মহকুমাৰ বৰঙণি গাঁৱত জন্ম হৈছিল। সৰুৰে পৰা দেশপ্ৰেমিক আছিল, দেশক বৰ ভাল পাইছিল। তেওঁ সৰুতে মা দেউতাক ঢুকোৱাৰ কাৰণে ককা দেউতাকৰ লগত আছিল কনকলতা বৰুৱা। কনকলতা বৰুৱাই সকলো মিটিঙতে ককা দেউতাকৰ লগত এটেণ্ড কৰিছিল। অলপ ডাঙৰ হোৱাৰ পিছত চন্দ্ৰপ্ৰভা আগৰৱালাদেৱৰ দেশপ্ৰেমিক কবিতা পঢ়ি তেওঁ মনমোহিত হৈ পৰিছিল। তেওঁ আৰু দেশভক্তি হৈ গৈছিল। তেওঁ ভাবিছিল জন্মভূমি স্বৰ্গতকৈ ডাঙৰ বুলি। সেইকাৰণে দেশৰ কামত তেওঁ লিপ্ত হৈ গৈছিল। সৰু বয়সতে 18 বছৰ বয়সতে তেওঁ সকলো ৰকমৰ মিটিঙত এটেণ্ড কৰিছিল। আৰু মহাত্মা গান্ধী সেই ভাৰতৰ পৰা ইংৰাজক খেদাবৰ কাৰণে আন্দোলন চলাইছিল। 1942 চনত যিখন আন্দোলন চলাইছিল গোটেই ভাৰতবৰ্ষতে তেওঁ চেৰ পেলাইছিল। আৰু অসমতো এই আন্দোলন জুই জ্বলি উঠিছিল। তাত কনকলতা বৰুৱাও ভাগ লৈছিল। একমাত্ৰ মহিলা আছিল কনকলতা বৰুৱা। কৰিম বা মৰিম আন্দোলনত, এই আন্দোলনৰ উদ্দেশ্য আছিল যে কৰিম বা মৰিম। সেইকাৰণে তেওঁ ভাগ লৈছিল। আৰু তেওঁলোকে কি হৈছিল, গহপুৰ থানা সেইদিন 1942 চনৰ 20 ছেপ্টেম্বৰ দিনা তেওঁলোকে কি কৰিছিল, গহপুৰ থানাত তেওঁলোকে কি কৰিছিল, জাতীয় পতাকা উত্তোলন কৰিবলৈ এক জুলুক ওলাইছিল। তেওঁলোকৰ ধ্বনিয়ে আকাশ পতাল কঁপাই দিছিল। আৰু গোটেই ৰাস্তা তেওঁলোকে এই জুলুক গাই গাই ওলাই গৈছিল। যেতিয়া তেওঁলোকক পুলিচে বাধা দিছিল গহপুৰ থানাত সোমাবলৈ, কিন্তু কনকলতাই মনা নাছিল। থানাৰ ভিতৰত সোমাই গৈছিল জাতীয় পতাকাৰ উত্তোলন কৰিবলৈ কাৰণে। আৰু পুলিচে তেতিয়া তেওঁক গুলীয়াই হত্যা কৰে। কিন্তু জাতীয় পতাকাখন মাটিত পৰিবলৈ নিদিলে আৰু তেওঁ আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে। এই মহান গৰাকী নাৰী 18 বছৰ বয়সতে আমাৰ মাজৰ পৰা বিদায় ল'লে। ভাবি চাওকচোন তেওঁ কিমান মহান আছিল। কনকলতা বৰুৱাই আমাক শিকাই গ'ল দেশৰ ওচৰত আমি তুচ্ছ, দেশ আমাতকৈ বহু মহান বুলি। কনকলতা বৰুৱা আছিল দেশপ্ৰেমী, দেশক ভাল পাইছিল এই মহান নাৰীগৰাকী। আৰু তেওঁ অসমৰ বুকুত জন্ম হৈছিল। অসমবাসী তেওঁৰ জন্মৰ বাবে আমি গৌৰৱময়। যেতিয়া এনে নাৰীৰ জন্ম হ'ব অসমৰ বুকুত, অসম কেতিয়াও পৰতন্ত্ৰ নহয়। কনকলতা বৰুৱা আমাৰ মাজত নাই, কিন্তু তেওঁৰ ভাৱনা প্ৰত্যেকজন মানুহৰ হৃদয়ত আজিও জীয়াই আছে। তেওঁ সকলো শ্বহীদতকৈ অন্যতম। 18 বছৰ বয়সতে তেওঁ জীৱন দান কৰিছিল দেশৰ কাৰণে। জয় আই অসম মোৰ।